তথাপি কিছু দিশটো চালিজাৰি চাইছে আপোনালোকে কেনেধৰণৰ দিশবোৰ ৰেহাই দিয়া হ'ব বা কেনেধৰণৰ চালিজাৰি নহয় মানে ইয়াত বহুত কথা আছে আপুনি যদি মোক এটা লাইনতে প্ৰশ্নৰ উত্তৰটো বিচাৰে এইটো নহ'ব প্ৰথম আপুনি নিজে বেংকিং অলপ বুজিব লাগিব ইয়াত বেংকত 90 দিন যদি আপুনি ধাৰটো নামাৰে তেতিয়া NPA হৈ যায় এতিয়া 90 দিনৰ ওপৰত কিমান আছে 90 দিনৰ তলত কিমান আছে 90 দিন বুলি ক'লে 120 দিনৰ ওপৰত কিমান আছে 180 দিনৰ ওপৰত কিমান আছে সো বিভিন্ন ক্যাটেগৰীৰ লোন আছে ইয়াত কোৱা আছে যে ৰিজাৰ্ভ বেংকৰ গাইডলাইনছ আছে 3জন মাইক্ৰ ফাইনেন্সে পইচা দিব পাৰে কিন্তু 3জনৰ বেছি যদি দিছে চতুৰ্থজনেটো পইচা নাপাব চতুৰ্থজনেটো বেআইনীভাৱে পইচা দিছে RBI গাইডলাইনছ মানা নাই তো হিতুত পইচাটো নাপাব তাৰ পইচা কিয় চৰকাৰে দিব সো বহুত কথা আছে আৰু লগতে ব্ল্যাঙ্কেট ইয়েটো হ'ব নোৱাৰে যে 1 লাখ টকা লোৱা মানুহজনৰ ঋণ মাফি হৈ গ'ল 40,000 টকা লোৱাৰ মানুহজনৰ ঋণ মাফি হৈ গ'ল তেনেকুৱা নহয় বস্তু এটা ফ্ৰেমত আনিব লাগিব য'ত বেংকৰো বেছি ক্ষতি নহয় চৰকাৰো বহুত বোজা ল'ব লগা নহয় আৰু যিখিনি মানুহে পাব লাগিছিল এই মানুহখিনিও হকাটো পায় গতিকে আমি শনিবাৰৰ ভিতৰত এটা ৰিজাল্ট পাই যাব পাৰিম আশা কৰিব লাগে প্ৰতিদিন প্ৰতিবেদন কেতিয়ালৈ দিব লাগি আছোঁ আমি 4খন মিটিং কৰিলোঁ এইটো জটিল মানে ইয়ে নহয় জানো যে বেংকৰ পৰা ডিটেইল ল'ব লাগে ক'ত কি আছে কি নাই কিমান আছে বেংকেও মানে বুজাই থাকে যে সব আমাৰ ঠিকে আছিলে আমি কৈ দিয়া পিছত পইচা নোহোৱা হৈ গ'ল সব বিভিন্ন দিক চালিজাৰি চাই ফিল্ডতো এটা ট্ৰায়েল এছেছমেণ্ট এটা কৰিব লাগিব তাৰ পিছত প্ৰতিবেদন কথাটো মাৰিব নালাগে নহয় বেআইনীভাৱে দিছে পইচা সি কিয় পইচা পাব পইচাটো ধৰক আপোনাৰ বেংকে দিলে বেআইনীভাৱে পইচাটো বেংকে বেআইনীভাৱে দিলে হাৰাশাস্তিৰ সন্মুখীন হ'ল মহিলাগৰাকী এই মহিলাগৰাকী ই মহিলাৰ পৰা ক্লেইম কৰিব নোৱাৰে তাৰ মাৰা গ'ল পইচাটো সি বেআইনীভাৱে যিহেতু দিলে তাৰ পইচাটোতো মাৰা যাব না সি কেনেকৈ পইচা পাব বেংকে বিচাৰিব নোৱাৰিব কেনেকৈ বিচাৰিব RBI গাইডলাইনছ মতে 3জনে দিব পাৰে বা 3জন আছে বা 4জন আছে বা 2জন আছে 4 নম্বৰজনে যদি পইচাটো দিছে এইটোতো বেআইনীভাৱে পইচা দিছে এইটো দিব নালাগিছিল তেতিয়া এইটো হিটো পইচা ঘূৰাই নাপায় RBI এটা লিমিট আছে মাইক্ৰ ফাইনেন্সৰ নামত যে কিমান টকা লৈ দিব পাৰে এজন বেনিফিচিয়াৰীক বা এজন বৰোৱাৰক ঋণ লোৱা এজন মানুহে কিমান টকা ল'ব পাৰে সব মিলি যদি এইটো এক্সিড হৈ গৈছে এইটোও বেআইনী হৈছে বেংকে হাৰাশাস্তি কৰিব নোৱাৰিব মহিলাগৰাকী কেনেকৈ কৰিব এইবিলাকে আমি চালিজাৰি চাই আছোঁ না যে ক'ত ক'ত সুৰংগাটো আছে কোন শ্ৰেণীৰ মানুহক আপোনালোকে বাছি ল'ব চাওক ইমান শ্ৰেণীলৈ নাযাব এতিয়া মানে বেংকিঙৰ কথা যেতিয়া হয় প্ৰথম গোটেই ডাটা ফেক্টছ এণ্ড ফিগাৰ মোৰ সন্মুখত আহিব লাগিব মই এতিয়া ৰাজনীতিক ভাষণ এটা দি দিম তাত একো লাভ নাই বেংকিংটো ৰাজনৈতিক ভাষণৰ লগত নচলে প্ৰথম মোৰ হাতত ডাটা আহিব লাগিব যে কিমান মানুহ আছে কিমান লোন